So, hi guys, hi friends. So, welcome to my YouTube channel, India Technical RKS. আৰু এতিয়া মানে এক্সাম শেষ হ'ল আৰু এক্সামৰ কাৰণে আপোনালোকৰ বাবে ভিডিঅ'বিলাক বনাব নোৱাৰিছিলোঁ যিহেতু এক্সাম চলি আছিল, ফাইনেল এক্সাম আছিল, সেইবাবে বনাব পৰা নাই। এতিয়া মানে এক্সামটো শেষ হ'ল, চ' আপোনালোকৰ বাবে ভিডিঅ'বিলাক এতিয়া কণ্টিনিউ লৈ আহিম আৰু কণ্টিনিউ লৈ আহিবলৈ চেষ্টা কৰিম যাতে দিব পাৰি কণ্টিনিউ। চ' আজি মানে ভিডিঅ'টো যিটো মই বনাই আছোঁ আজি, এই ভিডিঅ'টো মানে অলপ বেলেগ ধৰণৰ। এইটোত মানে আপোনালোকে নিশ্চয় এটা ভিডিঅ' মানে চাইছে যিটো মানে মোৰ KBCৰ ফেক যিটো কল ৰেকৰ্ডিং আছিল, সেই ভিডিঅ'টো আপোনালোকে নিশ্চয় চাইছে প্ৰথমতে। চ' তেনেকুৱাই মানে এটা ঘটনা হৈ গ'ল। মোৰ এক্সাম আছিল বাবে মই এইটো আপোনালোকক প্ৰথমতে জনাব পৰা নাই, ভিডিঅ'টো মই বনাব পৰা নাই। এক্সামৰ আগতে মানে ঘটনাটো হৈছে, কিন্তু মই ভিডিঅ'টো দিব পৰা নাই। এতিয়া মানে এক্সাম শেষ হ'ল, চ' ভাবিছোঁ এতিয়া আপোনালোকৰ কাৰণে সেই ভিডিঅ'টো মই দিম যাতে আপোনালোকেও এনেকুৱা মানে প্ৰব্লেমত যাতে নপৰে, আৰু যদি পৰে তেনেহ'লে যদি আপোনালোকৰ সৈতে এনেকুৱা ঘটনা হয় তেনেহ'লে আপোনালোকে আগৰ পৰাই সতৰ্ক যাতে হ'ব পাৰে। চ' সেই বিষয়ে সেইবাবে মই ভিডিঅ'টো বনাম। এতিয়া মানে কথাটো হ'ল, এতিয়া মানে মই কিবা বোলে এৱাৰ্ড জিতিছোঁ, তাত মানে 7,000 মানে পাউণ্ডছ ডলাৰ যিটো মই মানে জিতিছোঁ, এনেকুৱা মানে কথা। চ' বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক মানে দেখুৱাই দিম য'ত মানে কি হ'ল আচলতে কথাটো। এদিন মানে মোক এটা মানে SMS আহিল য'ত মানে লিখা আছিল যে মই 7,000 হেৰি মই জিতিছোঁ, পাউণ্ডছ মই জিতিছোঁ। 7,000 মানে নহয়, মানে 7 লাখ, মই মানে 7 লাখ পাউণ্ড জিতিছোঁ বুলি ইয়াত মানে মেছেজটো আহিছিল। মই পিছত ভাবিলোঁ এইটো মানে কেনেকুৱা, মানে এইটো কেনেকৈ মানে সম্ভৱ। চ' ইয়াত মানে মেছেজটো দিছে যে ইউৰ মোবাইল নাম্বাৰ হেজ ওন 7 লাখ GIP পাউণ্ডছ ফ্ৰম কোকা কোলা। চ' মানে এনেকুৱা মানে মেছেজটো আহিছে। মই পিছত ভাবিলোঁতো ফেক হ'ব পাৰে, কিন্তু নহ'লে আপোনালোকেও অলপ মানে ভাবিব এইটো যে সঁচা যদি হয় তেনেহ'লেতো মানে বহুত লাকি হ'লহেঁতেন। তো তেতিয়া মানে ইয়াত মানে এড্ৰেছটো দিব ক'লে যে আপোনাৰ মানে ইমেইল ID আৰু কিবা কিবি এড্ৰেছটো দিবলৈ ক'লে। ইয়াত মানে মেছেজবিলাক আছে, চাই ল'ব পাৰে। চ' মোক মানে এই ইমেইল এড্ৰেছত মানে মোক কিবা কণ্টেক্ট কৰিবলৈ ক'লে, তাত মানে এড্ৰেছটো দিলোঁ। তাৰপিছত মানে বস্তুটো তেওঁলোকে ক'লে যে আপোনাৰ প্ৰাইচটো মানে ইয়াৰ পৰা তেনেহ'লে হেৰি কৰা হৈছে, এতিয়া মানে প্ৰাইচটো গৈ আছে, মানে এৰাইভ হ'ল বুলি মেছেজটো আহিল। এনেকুৱা মানে মেছেজ আহি তাৰপিছত মানে এটা ইমেইলো আহিছিল, মই আপোনাক ইমেইলটো দেখুৱাই আছোঁ। একচুৱেলি কথাটো হ'ল মানে কি যে কোকা কোলাৰ মানে যিটো মানে কোম্পানী আছে, সেই কোকা কোলাৰ কোম্পানীটোৰ পৰা মই 7 লাখ পাউণ্ড জিতিছোঁ। মানে 7 লাখ পাউণ্ড যদি হয় তেনেহ'লে এইটো আপোনাৰ ভাৰতত মানে বহুত হৈ যাব। চ' মই 7 লাখ পাউণ্ড জিতিছোঁ বুলি কৈছে। এতিয়া এইটো সম্ভৱ নহয়, কেতিয়াও সম্ভৱ নহয়। গতিকে সেইবাবে আপোনালোকৰ যদি এনেকুৱা হয় তেনেহ'লে আপোনালোকে যদি এনেকুৱা হৈ থাকে তেনেহ'লে আপোনালোকে আগতে ভিডিঅ'টোৰ পৰা ভালদৰে জানিব পাৰিব আৰু এনেকুৱা কামত মানে অলপো মানে আগ নাবাঢ়িব। তাৰপিছত তোমাৰ কাহিনীটো বহুত মানে ডাঙৰ হৈ গ'ল। পিছত মানে বস্তু তাৰ পৰা পঠাই দিছিলে, এইটো মই মানে আপোনালোকক ইয়াত দেখুৱাই দিম। মই এতিয়া মানে ইমেইলটো চেক কৰি আপোনালোকক দেখুৱাই আছোঁ ইমেইলটো। আৰু এনেকুৱা মানে মই তাৰপিছত হেৰি কৰিছিলোঁ, ইউটিউবত মানে চেক কৰিছিলোঁ যে যদি মই এইটো যদি সঁচাকৈ মই জিতিছোঁ তেনেহ'লে যদি কোনোবা ইউটিউবত মই এনেকুৱা নিশ্চয় পাম যে প্ৰাইজ মানে পাইছে তেনেহ'লে ইউটিউবত দিব, কিন্তু এজনে মানে পাইছিল, কিন্তু সেইটো মানে ফেক, কেৱল বাকচ আছিল ভিতৰত আৰু বেলেগ মানে একো নাছিল। সেইকাৰণে মই বস্তুটো গম পালোঁ। এতিয়া আপোনালোকক দেখুৱাই আছোঁ ইমেইলটো, যিটো ইমেইলত মোক মানে দিয়া হৈছিল যে এই বস্তুটো এৰাইভ হৈছে। এইটো আপোনালোকে চাব পাৰে, ইয়াত মানে লিখা আছে বস্তুটো এৰাইভ হৈছে বুলি, আৰু যিজনে পঠুৱাইছে তাৰ ডিটেইলছো আছে। ইয়াত লিখা আছে যে আপুনি মানে 7 লাখ টকাৰ হেৰি জিতিছে, পাউণ্ড জিতিছে, আৰু এটা iPhone 7 Plus জিতিছে। ইয়াত মানে সেইটো লিখা আছে। পিছত মানে মই তাৰ পৰা মানে কেইদিনমান পিছত সেইটো মানে পঠোৱালেও
কেইদিনমান পিছত মোক ক'লে যে বস্তুটো পঠুৱাই দিয়া হৈছে। এৰাইভ হোৱাৰ পিছত মোক মানে আৰু এটা ইমেইল আহিল, যিটো ইমেইলত মোক মানে PDF ফাইল কেইটামান দিয়া আছিল, য'ত মানে ফটোবিলাক আছিল, মোৰ গিফ্ট যিটো আছিল সেইটোৰ ফটো আহিছিল। আৰু কেইদিনমান পিছত তেতিয়া মোক ইয়াত মানে চাব পাৰে, ইয়াত ফটোবিলাক PDF হিচাপে আছে। তেতিয়া মোক মানে যেতিয়া এয়াৰপৰ্টৰ যিবিলাক মানে মানুহ থাকে তেওঁলোকে কল কৰিলে, এয়াৰপৰ্টৰ এজেঞ্চিসকলে কল কৰিলে, তেওঁলোকে ক'লে যে এনে কথা, আপোনাৰ এটা পাৰ্চেল আহিছে, এইটো পঠাই দিম নেকি। মই পিছত ক'লোঁ যে পাৰ্চেল আছে যদি তেনেহ'লে পঠাই দিয়ক। তেতিয়া ক'লে যে কোকা কোলাৰ যিটো গিফ্ট সেই গিফ্টটো আহিছে। পিছত মই ক'লোঁ যে হ'ব তেনেহ'লে পঠাই দিয়ক। সিহঁতে তেতিয়া কয় যে আপোনাৰ ফিজ দিব লাগিব 20,000 ফিজ দিব লাগিব, তাৰপিছতহে আপুনি গিফ্টটো পাব পাৰিব। তেতিয়া মই ক'লোঁ নহয়, এইটোতো মই গিফ্ট যি দিছোঁ, ইয়াত মই কিয় 20,000 পাম দিব লাগিব। তেতিয়া ক'লে যে এইটো মানে গিফ্ট কাৰণে ইয়াত মানে যিটো আপোনাৰ এয়াৰপৰ্টৰ যিটো আপোনাৰ টেক্স, সেই টেক্সটো দিব লাগিব। পিছত মই ক'লোঁ নহয়, মই গিফ্ট যি দিছোঁ, যদি ফ্ৰী দিয়ে তেনেহ'লে দিয়ক, নহ'লে নালাগে। তেতিয়া কয় যে তেতিয়া মানে যিজন ৰবাৰ্ট কিবা নাম আছিল, যিজনে মানে মোক বস্তুটো যিজনে লৈ আহিছিল ইণ্ডিয়াৰ বাহিৰৰ পৰা, তেওঁ মানে মোক কল কৰিলে। তেতিয়া তেওঁ ক'লে ইয়াত চাব পাৰে, সকলো ডিটেইলছ আছে ইয়াত, এইটো চাব পাৰে, তেওঁৰ এড্ৰেছটো আছে ইয়াত, তেওঁৰ নাম পাছৱৰ্ড সকলো আছে। তেতিয়া তেওঁ ক'লে যে এনে কথা, আপোনাৰ পাৰ্চেলটো আহিছে। তেতিয়া মোক মানে ইংলিছত কথা ক'বলৈ দিলে। মইতো ইংলিছত কথা ক'ব নোৱাৰোঁ ইমান ভালকৈ, তথাপি মানে অলপ চলপ কিবা কিবি ক'লোঁ। তাৰপিছত তেওঁ ক'লে, তেতিয়া মই ক'লোঁ ইউটিউবত এইবিলাক চাইছোঁ, কিন্তু ইউটিউবত ফেক ওলাইছে। কয় যদি ফেক হয় তেনেহ'লে আপুনি মোক ধৰিব, মই আপোনাক আছোঁ, এইটো 100% অৰিজিনেল। তেতিয়া মই ক'লোঁ নহয়, এইটো ফিজ যদি মাগিছে তেনেহ'লে এইটো ফেকে হ'ব। তেতিয়া তেওঁলোকে ক'লে যে নহয়, মই গেৰাণ্টি দি ক'ব পাৰি যে বস্তুটো সঁচা। তেতিয়া এনেকৈ ক'লে। পিছত যেতিয়া মই মানে গম পালোঁ যে 20,000 ফিজ দিব লাগে, তেতিয়া বস্তুটো মই কেনচেল কৰি দিছোঁ। কেনচেল মানে তেতিয়া এয়াৰপৰ্টৰ সেইজনীয়ে ক'লে যে আপুনি ল'বনে নাই সেইটো কওক। ইয়াত আপুনি পিক চাব পাৰে, এইটো হ'ল মোৰ যিটো লিষ্ট বনোৱা হৈছে, যিটো মানে মাৰ্কশ্বিট আছিল, মাৰ্কশ্বিট বুলি কোৱা হয় যিটো আপোনাৰ, সেইটো আছে ইয়াত। তাৰপিছত ইয়াত সকলো ধৰণৰ ফটোবিলাক দিয়া হৈছে। আৰু এইটো ফটো হৈছে ইয়াত মানে যিটো গিফ্ট মোক কি দিয়া হৈছিল তাত আছে, চাব পাৰিব। ৰ'ব, এইটো ফটোত এইটো চাওক, মোক ইয়াত দিয়া আছে। এইটো হ'ল মোৰ বক্স। এই বক্সটোৰ ভিতৰত আছে iPhone 7 Plus আৰু এটা মানে ৰিচিপ্ট, যিটো চেক আছে টকাৰ, সেইটো হ'ল 7 লাখ পাউণ্ডৰ চেক আছে এটা। আৰু মানে তেওঁৰ যিজনে পঠোৱাইছিল তাৰ মানে এটা পাছৱৰ্ডৰ ফটো আছে, পাছৱৰ্ড, এইটো চাব পাৰে। এইটো হ'ল তাৰ পাছৱৰ্ডটোৰ তেওঁৰ ফটো আছে, নাম আছে, ডিটেইলছ সকলো আছে। তেওঁ UK আছিল, লণ্ডনত মানে তেওঁ ঘৰ আছিল, কিন্তু তেওঁ চাকৰিটো UK কৰিছিল। ইয়াত তাৰ মানে ডিটেইলছ আছে, সকলো ডিটেইলছ। তাৰপিছত এতিয়া আপোনালোকে চাব পাৰিব। চ' এতিয়া আপোনালোকক মই এইটো ভিডিঅ'ৰ লগত মানে এইটোৱে ক'ব বিচাৰিছোঁ, যেতিয়া মোক মানে কল কৰিলে, মই পিছত তেতিয়া বস্তুটো কেনচেল কৰি দিছোঁ। আৰু ইয়াৰ পৰা আপোনালোকক এইটো মই ক'ব বিচাৰিছোঁ যে আপোনালোকৰ লগত যদি কোনোবা দিন এনেকুৱা হয়, তেনেহ'লে আপোনালোকে প্ৰথমতে সতৰ্ক হৈ থাকিব। আৰু যিজনে মানে বস্তুটো পঠোৱাইছিল, যিজন মানে তেওঁৰ পাছৱৰ্ডত তেওঁৰ নাম আছিল ৰবাৰ্ট কাৰ্লছন, আৰু তেওঁ ব্ৰিটিছ চিটিজেন আছিল। ইয়াত মানে সকলো ডিটেইলছ আছে, ইউনাইটেড কিংডমৰ পাছৱৰ্ড এজেঞ্চি আছিল। চ' আপোনালোকৰ লগত যদি এনেকুৱা হয়, তেনেহ'লে আপোনালোকে আগতে ভিডিঅ'টো চাই ল'ব, আৰু ভিডিঅ'টোৰ পৰা ভালদৰে জানিব পাৰিব যে বস্তুটো সঁচা নে মিছা। কাৰণ এই বস্তুটো কোকা কোলাৰ এৱাৰ্ডটো লৈ মানে বহুত ভিডিঅ'বিলাক মানে মানুহে নবনায়, কাৰণ তেওঁলোকৰ লগত এনেকুৱা ঘটনা বেছিভাগে হোৱা নাই। মোৰ লগত কিন্তু এনেকুৱা ঘটনা হ'ল। গতিকে আপোনালোকে ইয়াৰ পৰা সাৱধান হৈ থাকিব, যাতে আপোনালোকৰ লগত এনেকুৱা নহয়। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে মোৰ নতুন লেটেষ্ট ভিডিঅ'বিলাক অতি সোনকালে চাব পাৰে। আৰু চেনেলটো ছাবস্ক্ৰাইব যদি কৰে, তেনেহ'লে বেল আইকনটোত ক্লিক কৰিব লাগিবই, তেনেহ'লেহে মোৰ নতুন লেটেষ্ট নটিফিকেশ্যনবিলাক পাব পাৰিব, ভিডিঅ'বিলাক পাব পাৰিব। আৰু সেই ভিডিঅ'বোৰতহে এনেকুৱা যদি কোনোবা দিন বেলেগ কিবাকিবি ফ্ৰড কিবাকিবি হয়, তেনেহ'লে মই আপোনালোকক জনাই দিব পাৰিম। আৰু বস্তুটো এতিয়া আপোনালোকে ভাবি লওক যে ইমান টকা কোনোবাই কেনেদৰে পঠুৱাব পাৰে, এইটো সম্ভৱ নেকি? গতিকে মোৰ লগত আগতেও মানে KBCৰ যিটো ফেক হৈছিল, এইটো মোৰ ফেক হৈ আছে। চ' এনেকুৱা ফেকবিলাক হৈ আছে মোৰ লগত। আৰু আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰে, তেনেহ'লে এই ফেক ডিটেইলছবিলাক অতি সোনকালে পাব পাৰিব। আৰু আপোনালোকৰ লগত এনেকুৱা হ'ব নোৱাৰিব, কাৰণ মই
এই ভিডিঅ'বিলাক বনাই থাকিম, যাতে যিবিলাক ঘটনা মানে মোৰ লগত হৈ থাকিব এনেকুৱা ফেক, মই সকলো ঘটনা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, যাতে আপোনালোকে জানিব পাৰে ঘটনাবিলাক। আৰু ইয়াৰ পৰা হাত সাৰি থাকিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব, আৰু লাইক কৰি দিব যদি ভিডিঅ'টো ভাল লাগে, আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটোত ক্লিক কৰি দিব মোৰ নতুন নটিফিকেশ্যন ভিডিঅ'বিলাক চাবৰ কাৰণে। আৰু কমেণ্ট কৰি দিব যদি আপোনালোকৰ কোনোবাৰ সৈতে এনেকুৱা হৈছে, তেনেহ'লে মোক কমেণ্ট বক্সত জনাই দিয়ক, কাৰণ মোৰো অলপ ভাল লাগিব। আৰু যদি কোনোবাই বস্তুটো সঁচাকৈ পাইছে, কোকাকোলাৰ এৱাৰ্ড যিটো সঁচাকৈ যদি কোনোবাই পাইছে, তেনেহ'লে মোক SMS কৰি কমেণ্ট কৰি জনাই দিয়ক যে মই সঁচাকৈ পাইছিলোঁ। তেতিয়া মানে আপোনাৰ লগত কিবা কিবি কথা মই ডিটেইলছটো ল'ম, কাৰণ সঁচা নে মিছা মোৰ এটা ডাউট এতিয়ালৈকে ৰৈ গৈছে। চ' থেংক ইউ ফৰ ৱাচিং, বাই বাই গাইছ, থেংক ইউ।